সন্তানৰ ওপৰত খং কৰিব মন নাযায় কিন্তু খং উঠি যায় সো আজি এনেকুৱা কিছুমান বিষয় লৈ আহিছো আপোনালোকৰ মাজলৈ যিসমূহ বিষয় আমি এপ্লাই কৰি আমাৰ নিজৰ ওপৰত কন্ট্ৰোল কৰিব পাৰো আৰু সন্তানৰ লগত এটা সুখৰ সম্পৰ্ক আমি গঢ়ি তুলিব পাৰো হয় আমাৰ সন্তানৰ ওপৰত খং উঠে আৰু আমি খং তেওঁলোকক দেখুৱাও আৰু যাৰ ফলত সন্তানে মনত কষ্ট পায় আৰু এজ এ অভিভাৱক হিচাপে আপোনালোকে মনত কষ্ট পায় এইসমূহ কথা আগত ৰাখিয়ে মই আপোনালোকৰ বাবে কিছুমান এনেকুৱা বিশেষ কথা লৈ আহিছো যিসমূহ কথাই আপোনালোকৰ সন্তানক কমতকৈ কম খং কেনেকৈ কৰিব পাৰি আৰু সন্তানৰ লগত এটা সুখৰ সম্পৰ্ক কেনেকৈ গঢ়িব পাৰি সেইবোৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব তো বলকচোন চাওঁ সেই বিশেষ টিপছ কেইটানো কি নাম্বাৰ 1 বিশেষকৈ মাকসকলৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায় যেহেতু তেওঁলোকে এগৰাকী ঘৰৰ গৃহিণীও হয় তো তেওঁলোকে ঘৰৰ সদস্যৰ ক্ষেত্ৰত ওচৰ চুবুৰীয়াৰ লগত আৰু পৰিয়ালৰ আন কোনো ব্যক্তিৰ স্বাৰ্থত বা তেওঁলোকক সন্তুষ্ট কৰাৰ লগতে নিজৰ দায়িত্ব পালন কৰাৰ স্বাৰ্থত যিমানবোৰ দিনটো দৌৰাদৌৰি কৰিব লাগে তাৰ ফলত মাক এগৰাকীয়ে ভাগৰুৱা অনুভৱ কৰে আৰু সামান্য কথাতে তেওঁ খং উঠিবলৈ আৰম্ভ কৰে আৰু যেতিয়া বাচ্চা এটাই আহি নিজৰ মাকক বিভিন্ন কাৰণত থুনথুনাবলৈ আৰম্ভ কৰে তেতিয়া মাক অতি অতিষ্ঠ হৈ পৰে আৰু যেনেকৈ পাৰে তেওঁ তেনেকৈয়ে নিজৰ খংখিনি নিজৰ বেবিটিৰ ওপৰত এপ্লাই কৰে তো মই ক'ব বিচাৰিছো যে যেতিয়া আপুনি এগৰাকী মাক হ'ব তেতিয়া আপোনাৰ সকলোতকৈ ডাঙৰ আৰু প্ৰধান কামটো হ'ব নিজৰ সন্তানটো প্ৰথমতে আপুনি তাক প্ৰায়োৰিটি দিয়ক আৰু সকলো কাম পিছত ৰাখি মই ক'ব বিচৰা নাই যে আপুনি ঘৰৰ কাম নকৰিব ঘৰৰ দায়িত্ব পালন নকৰিব সেইবোৰো কৰিব সেইবোৰ সেকেন্ডত ৰাখি ফাৰ্ষ্টত আপুনি নিজৰ বেবিটোক প্ৰাধান্য দিব আৰু নিজৰ কামবোৰ কৰি যাব আৰু তেতিয়া চাব যে আপোনাৰ আৰু বেবিটোৰ মাজত এটা ভাল ৰিলেচন আহি পৰিছে আৰু আপুনি এগৰাকী ভাল মাক হোৱাৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি সকলোতে আপুনি নিজকে প্ৰতিফলিত কৰিব পাৰিব নাম্বাৰ 2 যিকোনো ঘৰুৱা সদস্যই হওক বা ওচৰ চুবুৰীয়াই হওক বা এনে কোনো বিশেষ ব্যক্তি হওক যিজন সন্তুষ্ট নোহোৱা ব্যক্তি তেওঁক আপুনি কেতিয়াও সন্তুষ্ট কৰিবলৈ চেষ্টা নকৰিব আৰু তেওঁলোক যিসকল নিজে সন্তুষ্ট নহয় তেওঁলোকক লাগিলে স্বয়ং ভগৱান নামি আহক তেতিয়াও তেওঁলোকক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে তো এনে যিজন ব্যক্তি তেওঁৰ পৰা সদায় দূৰত্ব বজাই ৰাখক আৰু তেওঁক এভয়েড কৰক ইগনোৰ কৰক যাতে তেওঁৰ পৰা যিবোৰ আপোনাৰ মানসিক অশান্তি মানসিক অৱসাদৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ মনত খঙৰ উৎপত্তি হ'ব পাৰে তেনেকুৱা ব্যক্তিক সদায় বৰ্জন কৰক আপোনাৰ যিবোৰ অশান্তি বা মানসিক অৱসাদ সেইবোৰ যাতে সন্তানৰ ক্ষেত্ৰত প্ৰয়োগ নকৰে নাম্বাৰ 3 আপুনি আপোনাৰ সন্তানৰ লগত এটা প্ৰমিস গেম খেলিব পাৰে আপুনি তাক বিচনাতে ক'ব যে আজি মই তোমাক কেতিয়াও খং নকৰো আৰু চাব যে দিনটোৰ যিকোনো এটা সময়ত আপুনি যেতিয়া তাক খং কৰিব তেতিয়া সি আপোনাক এটা সিগনেল দিব আৰু ক'ব যে তুমিতো কৈছিলা মা বা দেউতা যে আজি তুমি মোক খং নকৰা আৰু তেতিয়া চাব যে আপুনি আপোনাৰ খং কৰাৰ কোনো ওয়ে নাথাকিব আৰু লাহে লাহে আপোনাৰ খঙৰ যেটো মানে কাৰণ আছিল হেতু আপুনি পাহৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ খং কমি যাব ইয়া চাব যে আপুনি আপোনাৰ খঙৰ ওপৰত কন্ট্ৰোল কৰিব পাৰিছে আৰু এটা পজিটিভ এনাৰ্জি ফিল কৰিছে আৰু এইদৰে আপুনি সদায় কৰিব পাৰে নাম্বাৰ 4 আপুনি আপোনাৰ যতন ল'ব বিশেষকৈ দেখা যায় যে মাকসকলে নিজৰ যত্ন খুব কমকৈ লয় তো বেছি সময় যেহেতু তেওঁ সন্তানক দিবলগীয়া হয় গতিকে তেওঁ সকলো সময়তে সন্তানৰ কথাকে চিন্তা কৰে তো মই ক'ব বিচাৰিছো মাকসকলে নিজৰ যত্ন ল'ব যেতিয়া আপুনি সন্তানৰ বাবে কিবা ফলমূলৰ ব্যৱস্থা কৰিব বা গাখীৰ ইত্যাদি ব্যৱস্থা কৰিব তেতিয়া সামান্য পৰিমাণে হ'লেও আপুনি হেয়াৰে অলপ গ্ৰহণ কৰিব মানে মই ক'ব বিচাৰিছো যে আপুনি সন্তানৰ যত্ন লোৱাৰ লগতে সমানে নিজৰো যত্ন ৰাখিব তো যেতিয়া আপুনি সন্তানটো ডাঙৰ হ'ব বিভিন্ন কাৰণত বিভিন্ন অনুষ্ঠানত তাক যেতিয়া লৈ যাব তেতিয়া তাৰ কাৰণে এটা পানী বটলৰ ব্যৱস্থা ৰাখিব তেতিয়াতো আপুনিও সামান্য পৰিমাণে যাতে পানী খাব পাৰে তাৰো ব্যৱস্থা কৰি ল'ব লগতে যিকোনো খোৱা বস্তু কিনাৰ ক্ষেত্ৰতো সন্তানটোৰ প্ৰতি যেনেদৰে আপুনি দায়িত্বটো পালন কৰিব ঠিক তেনেদৰে নিজৰ প্ৰতিও ল'ব যাতে যিমান দেৰি পাৰ হৈ গৈ থাকে আপোনাৰো পেটত যেতিয়া ভোকটো কমি থাকিব তেতিয়া আপোনাৰ খঙৰ লেভেলটো কমি থাকিব আৰু সন্তানটো আপোনাৰ খঙৰ পৰা বাচি থাকিব
কাৰণ আপুনি যিমানেই নিজৰ যতন ল'ব সিমানেই আপুনি হেপি আৰু ফুলফিল হ'ব আৰু যেতিয়া আপুনি যিমানেই হেপি আৰু ফুলফিল হ'ব তেতিয়া আপুনি আপোনাৰ খঙৰ পৰিমাণো কমাই ৰাখিব পাৰিব নহ'লে তাৰ বিপৰীতে যিকোনো পৰিস্থিতি আপোনাক ফ্ৰাষ্ট্ৰেট কৰি তুলিব আৰু তাৰ পৰিণতিত আপুনি আপোনাৰ খং নিজৰ হাজবেণ্ড নহ'লে নিজৰ সন্তানৰ ওপৰত সেই খং উজাৰি দিব তো আজি আছিল এই 4টা বিশেষ টিপছ তো কেনেকুৱা পালে ভিডিঅ'টো জনাব যদি ভাল পাইছে জানেই নহয় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ